Welcome to my crazy vlog official video. আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিলোঁ মানে ফুৰিব আহিছিলোঁ নৰ্মেলি ফুৰিব আহিছিলোঁ, কিন্তু আহি কিনে দেখিলোঁ যে এনেকুৱা ধুনীয়া এখন পাৰ্ক নাই কি ইয়াতে। তো দেখি কিনে এনেকুৱা লাগিছে কি ভাল লাগিছে, মানে আহিলোঁ মই আহিছোঁ, মোৰ লগৰ এজন আহিছে, পুৰা গোটেই মই পাৰ্কখন এক্সপ্ল'ৰ কৰাই আছোঁ বোলো। চ' চাওক গাইছ, নাই কি ইয়াতে, ছোৱালীয়ে চাব নে ফুলেই চাব নে কিয়েই। যাবি না তো এইবুলি গাইছ ভাল লাগিছে দিয়ক, কিছু ভাল লাগিছে। দাদা কিবা এটা ভাল লাগিছে না, মই ভবা নাছিলোঁ যে ইমান ধুনীয়া ইমান হেৰি এটা আহিব। বাহিৰৰ পৰা দেখি কিনে এনেকুৱা লাগিছে কি যেন একো নাই, আহি কিনে বাপৰে বাপ। পিছত এড্ৰেছখিনি আপোনালোকক ধুনীয়াকৈ দি আছোঁ, এতিয়া আৰু চাই লওঁ ক'ত দি আছোঁ ন। এনেকুৱা লাগিছে যে অসমৰ গোটেই সুন্দৰী কেইজনী মানে ইয়াতে আছে আৰু এনেকুৱা হৈছে। গাইছ চাওক না, এইফালৰ পৰা আহোঁ। এই গাইছ কিবা এটা ভাল লাগছে সঁচাকৈ, বহুদিনৰ মোৰ মনটো বেয়া হৈ আছে, তথাপি আহি কিনে ভাল লাগছে কিবা এটা। আচলতে ইয়াৰ পৰা লৈ যাওঁ নেকি এজনী, আহিছোঁ বোৱাৰী ছোৱাৰীৰ পৰা ইয়াৰ পৰাই লৈ যাওঁ নেকি আৰু। কিছুমান মুহূৰ্ত হয়তো এতিয়া কটাবৰ কাৰণে ধুনীয়া আৰু ভাল লাগছে সঁচাকৈ, মনটো আজি একদম ৱাণ্ডাৰফুল এণ্ড মুমেণ্ট। স্পেচিয়েল মানুহটো জনৰ লগত স্পেচিয়েল জেগাত আহি কিনে কিছুমান ভাল লাগে। এতিয়া আমাৰ এতিয়া যিহেতু নাই, তাই কৈছোঁ দেখি কিনে নিজকে নিজে এনেকুৱা লাগিছে কি ফুৰিম, কি চাই আছোঁ, কি আমি ক'ত আছোঁ, কি ধুনীয়াত আছোঁ, এনেকুৱা যেন লাগিছে মই আহি কিনে ইয়াতে। এক্সপ্ল'ৰ কৰিবৰ কাৰণে কৈছোঁ না গাইছ, জেগাখিনি ফটো শ্বুটিঙৰ কাৰণে একদম ধুনীয়া। কি চাওঁনে গাইছ, এই ফটো উঠি আছে, ৰিলচ বনাই আছে। অকলে আহি কিনে আহিছে লগৰ এজন, তাৰপিছত এনেকুৱা বৰিং লাগিছে গাইছ। ভাল লাগিছে কিন্তু দেখি কিনে, কিছু আমাৰ অসমতো যে এনেকুৱা এখন ঠাই আছে গাইছ, কিছু ভাল লাগিছে কিন্তু আহি কিনে। কৈছোঁ না কিছুমান মন বেয়া হৈ থাকিলে এটা আহি কিনে ভাল লাগি কিনে যাব। চাওক না গাইছ, আমি আহিছিলোঁ মানে গাইছ ইয়াতে যিহেতু কিবা এটা স্মৃতিত এইখন পাৰ্ক হয়তো বনোৱা হৈছে। বডোফাই ইউনিভাৰ্চিটি ব্ৰহ্মা আশ্ৰম নাৰ্চাৰী চিত্ৰাই তামোলপুৰ। মানে এইটো এটা সমাধিয়ে হয় গাইছ, কিবা এটা বিশেষ মানুহ হয়তো হ'ব পাৰে। এই সমাধিটোৰ লগত জড়িত হিচাপত ধৰি লওক এই পাৰ্কখন বনোৱা হৈছে। তো ভাল লাগিছে কিন্তু আহি কিনে। আপোনালোকেও যদি সময় পায় এনেকৈ ফেমিলি লৈ কিনে আহিব পাৰে, কিন্তু এটা ধুনীয়া মুহূৰ্ত ইয়াতে এনজয় কৰিব পাৰিব। কিছু ভাল লাগিব আহি কিনে, চাব পাৰে। আমি পাৰ্ক চাব অহা নাই, অফিচ চাব অহা নিচিনাই হৈছে।
ছোৱালী চাব গৈছে চাওক এইকেইটা আৰু ল'লো ক'ত যাবি আৰু লৈ কিনে যাই আছো গাইছ বহুত চালোঁ বহুত চালে একদম ক'লো ছোৱালী নে বোৱাৰীহে গম নাপালোঁ কিন্তু ভাল লাগছে কিন্তু আহি কিনে আহি কিনে ভাল লাগছে কিন্তু কিছু ভাল লাগছে সদায় নহা জেগাত অহাৰ নিচিনা হৈছে ন সেইকাৰণে এইফালে আহাই নপৰে তো আপোনাৰ এতিয়া গৈ আছোঁ মানে অলপ বাহিৰৰ ফালে যাব ৰ'ব দাদা চালোঁ আৰু বহুত চালোঁ বেলেগ একদিন আহিম আৰু কি ৰিলচ বনোৱা ৰিলচে বনাই আছে মই আৰু কিনো আৰু গাইছ বনাইছোঁ আৰু ফাৰ্ষ্ট টাইম আহিলোঁ ভাল লাগিল ভিতৰৰ বাহিৰৰ পৰিৱেশটো ভালেই লাগে না যাওঁ আৰু আজি যাওঁ আৰু একদিন আহিব লাগিব ভাল লাগছে চাই কিনে তো যাওঁ আৰু নাই ভিতৰতো তেনেকুৱা নাই বাহিৰতো তেনেকুৱাই ধুনীয়া একদম টাইম স্পেণ্ড কৰিবৰ কাৰণে ধুনীয়া আৰু কিছুমান মুহূৰ্ত গাইছ আহিলোঁ এতিয়া যাওঁ চ' গাইছ বাই বাই আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই আৰু যাতে মাজত যদি কিবা ভুলো হৈছে না গাইছ চ' ক্ষমা কৰিব আৰু নতুন আৰু ফাৰ্ষ্ট লং ভিডিঅ' বনাইছোঁ আৰু এইটো আৰু ছাপোৰ্ট কৰিব চ' বাই বাই গাইছ